নমস্কাৰ, মই ইজৰাইল চাংগা। আজিৰ এই সন্ধিয়া বেলিকা দেওবৰীয়া চিন্তাধাৰাৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুদিনৰ পৰাই মই চিন্তা কৰোঁ যে মোৰ যি এটা চেনেল আছে যাৰ নাম ব্লেছেড লাইফ ইণ্ডিয়া, এই চেনেলত বহু এনেকৈ ছাবস্ক্ৰাইবাৰ আছে যিসকলে মই সেই চেনেলটোত যিবিলাক ভিডিঅ' আপলোড কৰোঁ তেওঁলোকে চায়, কিন্তু বিশেষকৈ আদিবাসী বা চাদ্ৰী ভাষাত হোৱাৰ কাৰণে বহুতে বুজি নাপায় আৰু কেতিয়াবা মোক লগ পালে, কেতিয়াবা মোক হোৱাটছআপ মেছেজৰ যোগেদি হওক বা ফেচবুকৰ যোগেদি জনায় যে ভিডিঅ'কেইটা চাওঁ কিন্তু ভাষাটো বিশেষকৈ বুজি নাপাওঁ। গতিকে বহুদিনৰ পৰা ভাবি আছিলোঁ মই এই বিষয়ত কি কৰা যায়, কাৰণ সেইটো চেনেলত মই কেইবাটাও ভাষা ব্যৱহাৰ কৰি কনফিউজ কৰিব বিচৰা নাই। সেইকাৰণে যদি আপোনালোকে পৰামৰ্শ দিয়ে তেতিয়াহ'লে মই এটি অসমীয়া চেনেল আৰম্ভ কৰিম বুলি ভাবিছোঁ। কিছুমানে মোক অলৰেডি জনাইছেও যে যদি অসমীয়া চেনেল কৰিব পৰা যায় তেতিয়া নিশ্চয় ভাল হ'ব বুলি পৰামৰ্শ দিছে। সেইমতে আজি এইটো প্ৰথমবাৰৰ কাৰণে আপোনালোকলৈ এটি ভিডিঅ' এৰিছোঁ। তো আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কি কয়, মই এটি অসমীয়া চেনেল কৰাটো প্ৰয়োজন হ'ব নেকি? বিশেষকৈ মই সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক এনেধৰণৰ বিষয়ত ৰাইজৰ মাজত দুই এষাৰ কথা আলোচনাৰ বাবে লৈ আহিবলৈ ইচ্ছা কৰিছোঁ। আপোনালোকৰ সহযোগিতা পালে মই নিশ্চয় আগুৱাই যাম। আজি প্ৰথম ভিডিঅ' হিচাপে আপোনালোকে আপোনালোকৰ মতামত জনাব যে এনেধৰণৰ পদক্ষেপে আপোনালোকক সঁচাকৈ সহায় কৰিব নে নকৰে। বিশেষকৈ বৰ্তমান বহুত এনেকৈ কথা আছে যিবিলাকক বহুতে কিছুমান কথা ক'বলৈ বিচাৰে কিন্তু ক'ৰবাত ৰৈ গৈছে, মোৰ দৃষ্টিগোচৰ হৈছে আৰু মোৰ লগত বহুতে এনেকৈ আলোচনা বিলোচনাও কৰে যে এইখিনি কথা এতিয়া সকলোৰে ওচৰলৈকে মই গৈ পাব নোৱাৰোঁ। গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ লগত সেই বিষয়সমূহত কথা পাতিম। সামাজিক বহুখিনি এনেকৈ কথা আছে, আলোচনা কৰাৰ প্ৰয়োজন আছে, গেপ হৈ গৈছে। সেই গেপসমূহ আমি ফিল আপ নকৰিলে কোনে কৰিব? গতিকে মই চিন্তা কৰি আজি এই ভিডিঅ'টি বনাইছোঁ। আপোনালোকৰ সহযোগিতা যদি পাওঁ পৰৱৰ্তী কালত সেই চিন্তাসমূহ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। তো আজি আশা কৰিম আপোনালোকে কমেণ্ট কৰিব আৰু জনাব যে মই কি কৰা উচিত। তো ভাল লাগিছে আপোনালোকে ব্লেছেড লাইফ ইণ্ডিয়াটো আছে, কিন্তু অসুবিধা সেয়াই মই চাদ্ৰী ভাষাৰে কথা কওঁ তাতে। গতিকে এইটো চেনেলত মই অসমীয়াৰে আপোনালোকৰ লগত কথা বতৰা পাতিম বুলি ভাবিছোঁ। তো আপোনালোকে জনাব আৰু কিবা জানিবলগীয়া থাকিলেও ক'ব, চেষ্টা কৰিম। মোৰ অকলেতো সিমানখিনি জ্ঞান নাই, আন কিছুমান তেনেকৈ গণ্যমান্য ব্যক্তি, চিন্তাশীল ব্যক্তিসকলৰ লগত সহযোগিতা ৰাখি তেওঁলোকৰ লগতে আপোনালোকে জানিবলগীয়া কথাখিনি শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। আলোচনাবিলাক অনুষ্ঠিত কৰাৰ চেষ্টা কৰিম যাতে যিকোনো বিষয় আলোচনাৰ মাধ্যমেৰে আমি আমাৰ ভাৱধাৰাখিনি স্পষ্ট কৰিব পাৰোঁ, আমাৰ চিন্তাধাৰা স্পষ্ট কৰিব পাৰোঁ, সমাজখনক এটা নতুন দিশ দেখুৱাব পাৰোঁ। তেনেকৈ এটা প্ৰচেষ্টা কৰিম। গতিকে আপোনালোকৰ পৰা মই অনুৰোধ কৰিছোঁ যে ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকে নিশ্চয় এটা আপোনালোকৰ মন্তব্য, আপোনালোকৰ চিন্তাধাৰা প্ৰকাশ কৰিব। তো আজিৰ বাবে মই বৰ দীঘলীয়াকৈ কিবা নকওঁ, এইখিনিয়ে ক'লোঁ। যদি ভিডিঅ'টি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে এই চেনেললৈ অহা প্ৰতিটো ভিডিঅ' আপোনালোকে সময়মতে পাব। আৰু ভিডিঅ'টি কেনেকৈ লাগিল আৰু আপোনাৰ চিন্তাধাৰা প্ৰকাশ কৰি আপোনালোকে কমেণ্ট কৰিব, কিয়নো এইটো একমাত্ৰ চেনেল মই লৈ আহিছোঁ য'ত আপোনালোকৰ বিষয়সমূহ আমি খৰচি মৰি আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ বাবে মই আপোনালোকৰ পৰা ল'ব বিচাৰিছোঁ বিদায়। শুভৰাত্ৰি। আকৌ লগ পাম আৰু এটি ভিডিঅ' লৈ যদি আপোনালোকে বিচাৰে। ধন্যবাদ, নমস্কাৰ।